আমিনগাঁৱত কামৰূপ আৰক্ষীৰ বিশাল বাইক ৰেলী স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে কামৰূপ আৰক্ষীৰ এই বাইক ৰেলী হাতে হাতে তিৰংগালৈ আৰক্ষী জোৱানৰ বিশাল বাইক ৰেলী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সজাগতা কৰাৰ উদ্দেশ্যে এই আকৰ্ষণীয় কাৰ্যসূচী আমিনগাঁও আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা উত্তৰ গুৱাহাটী আৰু বাইহাটা হৈ শুৱালকুছিলৈ উলিওৱা হৈছে বাইক ৰেলী কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ নেতৃত্বত এই সজাগতা ৰেলী স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আজি কামৰূপ জিলা আৰক্ষীয়ে হৰ ঘৰ তিৰংগা উপলক্ষে আমি ৰাইজক সজাগ কৰিবলৈ বাইক ৰেলী আয়োজন কৰিছোঁ। ইয়াত আমাৰ CRPFৰ জোৱানেও সহযোগ কৰিছে আৰু এই বাইক ৰেলীৰ জৰিয়তে আমি আবেদন জনাম যে সকলোৱে যেন আমাৰ স্বাধীনতাৰ যি মূল্য বুজি পাব, আমাৰ তিৰংগাখনক সকলোৱে এইকেইদিন 13 তাৰিখৰ পৰা যি 15 তাৰিখলৈকে সকলৰ ঘৰত উত্তোলন কৰিবলৈ বা লগাবলৈ যি নিৰ্দেশ আহিছে আৰু আমি সকলোৱে তাক যেন সগৌৰৱেৰে পালন কৰোঁ আৰু আজি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে আমি কামৰূপ জিলাত এই বাইক ৰেলী আয়োজন কৰিছোঁ। এই বাইক ৰেলী আমাৰ আমিনগাঁৱৰ পৰা আমাৰ মান্দাকাটা হৈ বেজেৰা চাংচাৰী বাইহাটা হৈ পেলাই শুৱালকুছি হাজো এই এৰিয়া আমি পৰিভ্ৰমণ কৰি সকলো ৰাইজক সজাগ কৰিবলৈ আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AN নিউজ।